হুজাই ৰেলৱে ষ্টেচনত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড। তেজৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ দুটা মৃতদেহ। হুজাই ৰেল আৰক্ষীৰ নিচেই সমীপতে সংঘটিত হৈছে এই হত্যাকাণ্ড। এজন নিহত, আন এজন আহত অৱস্থাত উদ্ধাৰ আৰক্ষীৰ। আহতজন বিজয় মজুমদাৰ আৰু বৰ্তমানো চিনাক্তকৰণ কৰিব পৰা নাই নিহত লোকজনক। আহতজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে এভাৰিউলৈ। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানত জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত আছে। নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আজি ৰাতিপুৱা 6টা বজাত আমি ষ্টেচন মাষ্টাৰৰ মাধ্যমত আমি খবৰ পালোঁ 2 নম্বৰ অভাৰব্ৰিজৰ বাহিৰত ফুট অভাৰব্ৰিজৰ তলত আমাৰ দুজন ল'ৰা পৰি আছে বুলি। লগে লগে মই মোৰ ষ্টাফ লৈ তাতে গ'লোঁ। গৈ এজনক আমি চেঞ্চলেছ অৱস্থা পালোঁ, সি জীয়াই আছে। তাক আমি লগে লগে ষ্টেচন মাষ্টাৰ সহযোগত এই হোজাই এফআইআৰত পঠালোঁ। যে মানুহটো ইঞ্জুৰিড হৈছে তাৰ নাম হ'ল বিজয় মজুমদাৰ। ই ইয়াতে লেবাৰ কেম্পত কাম কৰে। হোজাই ৰেলৰ লেবাৰ কেম্পৰ কাম চলি আছে, তাতে কাম কৰে সি। আৰু তাক এফআইআৰত পঠালোঁ এতিয়া। আৰু লগৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি আমি নিশ্চিন্ত হৈছোঁ। হোজাই ষ্টেট মেডামকো আমি ফোন মাৰিছোঁ ইনকুৱেষ্ট কৰাৰ কাৰণে। তেওঁ আহিব, তেওঁ আহিলে এইটো ইনকুৱেষ্ট আমি কৰি পেলাই এইটো PMৰ ব্যৱস্থা আমি কৰিম। এতিয়া মৃতজনক চিনাক্ত হৈছে নেকি? মৃতজন এতিয়ালৈকে চিনাক্ত হোৱা নাই। আৰু এনে ঘটনাৰ সূত্ৰপাত কিহৰ কাৰণে হত্যাকাণ্ড সংঘটিছে গম পাই? ঘটনাৰ সূত্ৰপাত যে ল'ৰাটো ইনজিয়াৰ্ড হৈছে, মানে কথা পাতিব ইমান ভালকৈ কথা পাতিব পৰা নাই। তাক মই নামটো সোধোতে শুধু বিজয় মজুমদাৰ বুলি কৈছে আৰু লেবাৰ কেম্পত কাম কৰোঁ। লেবাৰ কেম্পৰ মানুহ তাক চিনি পাইছে। এতিয়া তদন্ত চলি আছে, তদন্ত চলাই যাব বস্তুটো কি হৈছে, কেনেকৈ সংঘটিত। এনে সততে অভিযোগ উঠে যে যি ঠাইত হত্যাকাণ্ডটো সংঘটিত হৈছে প্ৰায় সেইখিনিত ভাং মদ খাই পেলাই জমা হৈ থকা দেখা যায়। কি ক'ব এইখিনিৰ লগত? নাই, এইটো আমি আজিলৈকে পোৱা নাই বা আমাৰতো ডিউটি চলি থাকে কণ্টিনিউ। আৰু আজি প্ৰায় 5 মাহ ধৰি ট্ৰেইন বন্ধ হৈ আছে। ট্ৰেইন বন্ধ হোৱাৰ সময়ত ইয়াতে আমাৰ মানুহ আগমন চাগমন ইমান নাই। যিখিনি মানুহ চানুহ আহে আমি খেদি দিওঁ, 2-এজন মানুহ আহে খেদি দিওঁ, কিছুমান মদ খাই আহে আমি খেদি দিওঁ। তেনেকুৱাতে এইটো একদম প্লেটফৰ্মৰ লগতে গা লাগি থাকে। ইয়াতে মদ খাই যোৱাৰ আঁতৰটো হোৱাটো ইমান এটা সম্ভৱ নহয়। যিহেতু আমাৰ RPF GRP ডিউটি থাকেই আৰু লোকেল থানাৰ পাৰ্টিও পেট্ৰলিং আমাৰ কৰি থাকে। আজি 5 মাহ ধৰি ট্ৰেইন বন্ধ আছে, তেনেকুৱাতে প্লেটফৰ্মত কোনো মানুহ আপডাউন নাই। শুধু আমাৰ GRP RPFৰ মানুহখিনি আৰু ৰেলৰ মানুহখিনি থাকে। হুজাইৰ পৰা জিতেন শৰ্মাৰ ৰিপৰ্ট, টাইম 24 আছাম।